আজি ময়ো একটা এক্সপেৰিমেণ্ট কৰিম ডিম্পুদাই গুৱাহাটীৰ এটা ভিডিঅ' বনাইছিল ৰাতি এক্সপেৰিমেণ্ট কৰিছিল আৰু ৰাতি মানে কি পোৱা যায় কি পোৱা নাযায় গুৱাহাটীত কি চলে তো মই যেহেতু বঙাইগাঁও টাউনখন আজি একেবাৰে শ্বহীদ বিৰিৰ পৰা চাপাগুৰিলৈকে গোটেই ঘূৰিম ৰাতি তো বৰ্তমান 11টামান বাজিল বৰ্তমান 11:19 হ'ল আৰু আমি ওলাম 1টামান বজাত গাইজ ৰাতিৰ 1:30 পাৰে হ'ল এতিয়া মই অকলে নাযাম মানে অকলে অলপমান ভয় লাগে না আৰু মোৰ লগৰ একজন যাব তাক আগত লৈ লওঁ আমি দুইজনে যাম তো এতিয়া ঘৰৰ পৰা ওলাওঁ আজি পুৰা এক্সপেৰিমেণ্ট হ'ব চাওঁ কি হয় বঙাইগাঁৱত কি দেখা পাওঁ ৰাতি ৰাতিৰ বাজিল 1:52 এইফালে ৰঞ্জন আছে কি ভাই ৰাতি আমি ওলালো কিবা ফুট চুট ভয় খোৱা নেকি নাই নাখাওঁ ন কি গ'লে চব চাম তো আমি আহি পালোঁ শ্বহীদ বিৰি আৰু এয়া শ্বহীদ বিৰিৰ কালী মন্দিৰ মানে আমাৰ ঘৰ অলপমান টাউনৰ পৰা 2-3 কিলোমিটাৰমান ভিতৰত সোমাব লাগে এইটো আমাৰ বঙাইগাঁৱৰ STC বাছ ষ্টেণ্ড দিনত এইখিনিত কি ভিৰ থাকে গাইছ এটা ঘটনা হ'ল বাগেশ্বৰী মন্দিৰৰ ইয়াতে লগ পালোঁ পুলিচে নিজৰ ডিউটি কৰি আছে একো নক'ল জাষ্ট খোলাখুলিকৈ ক'লোঁ যে এটা ভিডিঅ'ৰ কাৰণে মই আছোঁ এই আমাৰ বিচৰা স্কুল তো ৰাতি বস্তুবিলাক অলপমান ৰিক্স হয় আমাৰ বঙাইগাঁৱৰ DC অফিচটো আৰু এইফালে তো আহি পালোঁ আমি মায়াপুৰী এইখিনি টাৰ্ণিং চেক পষ্ট ৰাতি 2টা বজাত বঙাইগাঁও ফ্লাইঅভাৰ চাওক কেনেকুৱা ঠাণ্ডা তো এয়া বঙাইগাঁৱৰ ফ্লাইঅভাৰ এতিয়া আমি ফ্লাইঅভাৰৰ পৰা এইটো চাইডত যাম মানে উত্তৰ বঙাইগাঁৱত পাগলাস্থান এইটো টাৰ্ণিংটো পাৰ হ'লোঁ তো আমি ইমান দূৰলৈকে আহিলোঁ বঙাইগাঁও একদম শ্বহীদ বিৰিৰ পৰা পাগলাস্থানলৈকে এতিয়ালৈকে এখনো দোকান খোলা পোৱা নাই এই যে ভিডিঅ'ত অলপ আগতে বাইক দুখন আহিল এইখন লোৱাৰ আছাম হস্পিটেল ইয়াতে আহিল তো মানুহৰ জীৱন মানে কোনদিনা কি হয় ভগৱানে কি কৰে ভালে কুশলে ৰাখক আৰু গাইজ আমি চাপাগুৰি আহি পালোঁ এইখিনি চিৰাং ডিষ্ট্ৰিক্ট পৰে আৰু এইটো ইউনিভাৰ্চেল মল তাৰ সন্মুখত দেখা পালোঁ নাইট ডিউটি কৰা চিকিউৰিটি মানে চবৰে জীৱন ন কোনোবাই এই ৰাতি বিন্দাছ ঘুমাই আছে আৰু কোনোবাই ডিউটি দি থাকিব লাগে ল'ৰাৰ জীৱন বহুত কষ্ট গোটেই বঙাইগাঁও টাউনখনতে আমি পেট্ৰল পাম্প নাপালোঁ চাপাগুৰি একদম হাই ৰোডৰ কাষতে যিখন ফ্লাইঅভাৰখন আছে ফ্লাইঅভাৰ ইয়াতে পেট্ৰল ভৰাই লওঁ 24 ঘণ্টা খোলা থাকে নেকি 24 ঘণ্টা তো ৰাতি যদি ক'ৰবাত পেট্ৰল লাগে আৰু মানে ৰাতি 1-2 বজাত এই ফ্লাইঅভাৰৰ ছেইণ্ট আগষ্টিন হস্পিটেলৰ কাষতে থকা এই পেট্ৰল পাম্পটোত আহিব পুৰা 24 ঘণ্টা খোলা মানে তো গাইজ এইখন চাপাগুৰি ফ্লাইঅভাৰ আৰু এইফালে আছে চাওক তলত পুৰা খালী এইটো খোলা আছে তো মানে ব্ৰিজখনৰ সেই মূৰতো এটা ডিপু খোলা আছে এই মূৰতো এটা পেট্ৰল পাম্প খোলা আছে ভালে আছে বঙাইগাঁও মহাবিদ্যালয় আৰু তাৰ অপজিটত এইটো পুখুৰীটো আই লাভ বঙাইগাঁও দিনত কি ভিৰ থাকে আমি আহিলোঁ নিউ বঙাইগাঁও ৰেলৱে ষ্টেচনত আৰু ক'তো দোকান খোলা নাপালোঁ ইয়াতে আমি পাওঁ বৰ্তমান হ'ল 3টা আৰু আমি আছোঁ নিউ বঙাইগাঁও ৰেলৱে ষ্টেচন আৰু ইয়াতেহে অলপমান মানুহৰ ভিৰ দোকান এখন আছে সেইফালে এখন ফল মূলৰ দোকান আছে এইখনত পায় আৰু কিবা কিবি চাহ ৰাতি 3টা বজাত ফ্লাইঅভাৰত মজা লাগে পৰিৱেশ ন খালী আৰু এতিয়া আমি ঘৰ যাই আছোঁ কিন্তু আমাৰ এই ৰাস্তাত বোলে ভূত ওলাই ৰঞ্জন হয় না ভূত ওলাই বোলে ৰাতি 3টা বাজিল আৰু এইখিনি বোলে ভূতৰ সময় ৰাতিৰ সময় এই যোৱা টাইমত বেছি ঠাণ্ডা নাছিল অহা টাইমত এইখিনিত পুৰা কুঁৱা চলাইছে আৰু ঠাণ্ডা ভয় লাগে এতিয়া সঁচাই ভয় লাগে এইখিনিত ৰাতি পুৰা ডিউটি তো মানে এইফালেদি আমাৰ গাঁৱৰ শ্মশানখন এইফালেদি যাবি নেকি যাবি শ্মশানত এই নাযাক যে শনি বাবা আৰু এইফালে কালিমা আছে কেনেকুৱা লাগিল ৰাতি ঘূৰিয়া মজা এক্সপিৰিয়েঞ্চ বেলেগ না পুলিচ লাগ পাইলং দুইবাৰ একদম লাগ একো নাই নাই মানে নিজৰ ডিউটি কৰি আছে না আৰু একচুৱেলি আমাৰ কাৰণে ডিউটি কৰি আছে হয় না নহয় ইমান কষ্ট কৰি ৰাতি আৰু হাত দুখন পুৰা বৰফ হৈ গৈছে
ঠাণ্ডা ঠাণ্ডা। তাৰ টাইম চাং কেইটা বাজে কেইটা বাজিল চাচোন 3:30 বাপৰে বাপ দে বাই বাই ফুট চুটটো দেখা নাপালোঁ নাই আজিকালি ভূত নাই আজিকালি মানুহে ভূত পাছফালে আহিব কি গাইজ এই ভিডিঅ'টো এটা এক্সপেৰিমেণ্ট টাইপৰ আছিল ট্ৰাই নকৰিবি ডণ্ট ট্ৰাই দিছ এট হোম কিবা হ'লে নিজৰ ৰিক্সত মই নিজৰ ৰিক্সত বেৰাইছিলোঁ তো ডণ্ট ট্ৰাই অ'কে ৰাতি বহুত ৰিক্স হয়